সাংবাদিক বন্ধুসকল, আজিৰ প্ৰেছ মিটৰ উদ্দেশ্যটো হৈছে যে আমি বিভিন্ন সংবাদপত্ৰ দেখিছোঁ যে কমতাপুৰ সাহিত্য সাহিত্য পৰিষদৰ বিষয়ববীয়াসকলে যোৱাকালি এখন সংবাদ সম্বোধন কৰিছিল আৰু এই সংবাদ সম্বোধন কৰি শেহতীয়াভাৱে কমতাপুৰ সাহিত্য সাহিত্য পৰিষদৰ যি অবাধ দুৰ্নীতি, প্ৰধান সচিবৰ চহী জালিতি কৰি দুগৰাকী দালাল গ্ৰেপ্তাৰ হোৱাৰ লগতে এগৰাকী কাৰ্যনিৰ্বাহক পাৰিষদ আৰক্ষীৰ গ্ৰেপ্তাৰ হ'ব লগা হৈছে। এই সম্পৰ্কত তেওঁলোকে মন্তব্য কৰাৰ লগতে বিশেষকৈ মোক ব্যক্তিগতভাৱে তেওঁলোকে আক্ৰমণ কৰিছে। কে এছ চিৰ বাহিৰৰ মানুহে কে এছ চিক লৈ ষড়যন্ত্ৰ কৰা বুলি কৈছে। পাৰিষদগৰাকী গ্ৰেপ্তাৰ হোৱাৰ আঁৰত ষড়যন্ত্ৰ আছে বুলি কৈছে। ইয়াৰ প্ৰত্যুত্তৰত আমি এটা কথা কৈছোঁ, আমি কাকো ব্যক্তিগতভাৱে আমি আক্ৰমণ নকৰোঁ, ব্যক্তিগত কোনো আমাৰ শত্ৰুতা নাই। কচামী জাতীয় পৰিষদে নীতিগত কাৰণতেই আমি এই কথাবিলাক নিশ্চয় ৰাইজক অৱগত কৰিমেই আৰু কাৰো হুমকিত, কাৰো দাবীত হুমকিত আমি ভয় নাখাওঁ। প্ৰথম কথাটো হৈছে যে তেওঁলোকে যোৱাকালি কৈছে মোৰ বিৰুদ্ধে তেওঁলোকে আদালতত যাব। মষ্ট ৱেলকাম, মই খুব আদৰণি জনাইছোঁ। এইকাৰণেই আদৰণি জনাইছোঁ কাৰণ তেওঁলোকে যেতিয়াই মোৰ বিৰুদ্ধে আদালতত বা আৰক্ষীৰ গোচৰ তৰিব তেতিয়াই সকলো পৰ্দাৰ ফাঁচ হ'লে যাব। আচলতে প্ৰকৃতত তেওঁলোকে আজি যি 22 কোটি টকা আহিছে, সেই 22 কোটি টকাৰে তেওঁলোকে ক'ত কেনেকৈ উন্নয়ন কৰিলে, কোন ইঞ্জিনিয়াৰে তেওঁলোকৰ ষ্টিমেট বনালে, GST কিমান % দিব লগা হ'ল, তেওঁলোকৰ লেবাৰ কষ্টিং কিমান, তেওঁলোকৰ কণ্ট্ৰেক্টাৰৰ কমিশ্যন কিমান, গোটেই কথাবিলাক ওলাই পৰিব। গতিকে আমি খুব ভাল পাইছোঁ আৰু সম্ভৱতঃ তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকে আইন আদালতত হওক বা আৰক্ষী তেওঁলোকে এই সম্পৰ্কত আমাৰ বিৰুদ্ধে গোচৰ কৰক আৰু আমি সকলো তথ্য আমি দিম আৰু ভাল হ'ব, কাৰণ আমি যিবিলাক উত্থাপন কৰিছোঁ সেইবিলাক প্ৰত্যক্ষভাৱে সেই কথাবিলাক প্ৰমাণিত হ'ব। যে আপোনালোকে দেখিছে যে তাৰ উপৰি তেওঁলোকে কৈছে যে কে এছ চিৰ বাহিৰৰ মানুহে মানে কে এছ চিক লৈ কিছু ষড়যন্ত্ৰ ৰচিছে, যে কে এছ চিখন অকল কে এছ চিৰ ভিতৰৰ কেইজনমান মানুহক লুটি-পুটি খাবৰ কাৰণে অসম চৰকাৰে গঠন কৰি দিলে। কে এছ চিৰ সমগ্ৰ অসমৰ প্ৰশাসনমুখীসকলে আন্দোলন কৰাৰ ফটোশ্বুটিত আজি অবিভক্ত গোৱালপাৰা জিলাৰ 4খন জিলাক লৈ কমতাপুৰ সাহিত্য সাহিত্য পৰিষদ গঠন কৰিছে। ইয়াত অকল কমতাপুৰ সাহিত্য সাহিত্য পৰিষদৰ পৰিচালিত কৰা বৰ্তমান কাণ্ডাৰীসকলৰ কাৰণে এইখন পৰিষদ নহয়, যে এই পৰিষদখনৰ জৰিয়তে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধাৰ্য কৰা যিমান টকা, সেইবিলাক সমুদায় টকা সঠিক স্থানত সঠিকভাৱে মানে গুণগতভাৱে কাৰ্যকৰী হৈছে না তাক সকলোৱে নিৰীক্ষণ কৰিব পাৰে। কিন্তু আজি যিসকলে বাহিৰৰ লোকে আজি কে এছ চিৰ বাহিৰৰ লোকে আজি কে এছ চি গঠনতৰ কৰা বুলি কৈছে, মই প্ৰশ্ন কৰিব খোজোঁ যে কে এছ চিৰ বৰ্তমান অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী পাৰিষদখনৰ জনৰ ঘৰ হ'ল চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাৰ। যে আজিৰ তাৰিখত তেওঁলোকে চিৰাং জিলাৰ চিজলি আৰু কোকৰাঝাৰ জিলাৰ কালিপৰিষদ থাকি তেওঁলোকে আজি কমতাপুৰ সাহিত্য সাহিত্য পৰিষদ পৰিচালনা কৰিছে। 2020 চনত কমতাপুৰ সাহিত্য পৰিষদ গঠন হোৱাৰ সময়ত এই অঞ্চলত তেওঁলোকৰ বাসিন্দাও নাছিল, ভোটাৰ নাছিল। কিন্তু ৰাতিৰ ভিতৰতে তেওঁলোকে ভোটাৰ ইয়াত সলনি কৰি আনিলে, তেওঁলোকে ইয়াত মাটি কিনি পেলাই এই অঞ্চলৰ তেওঁলোকে বাসিন্দা বুলি প্ৰমাণিত কৰিলে। কিন্তু আজি তেওঁলোকৰ মানসিকভাৱে তেওঁলোকে প্ৰমোদ বড়োৰ যি এৰিয়া হাগ্ৰামা মহিলাৰ তদান্তিক BDC, সেই BDC অঞ্চলত থাকি আজি কমতাপুৰ সাহিত্য সাহিত্য পৰিষদ চলাইছে। যে আজিৰ তাৰিখত প্ৰমাণ হয় যে তেওঁলোকে আচলতে পাম খাব, যেনেকৈ মানুহ কেতিয়াবা কোনোবা অঞ্চলত গৈ পাম খাই এটা ব্যৱসায় বাণিজ্য কৰে। আজি তেওঁলোকে BDCৰ পাৰিষদৰ অন্তৰ্গত হৈ কে এছ চিত তেওঁলোকৰ নাম, তেওঁলোকৰ মাটি বাৰী কিনি পেলাই তেওঁলোকে ইয়াৰ বাসিন্দা বুলি প্ৰমাণ কৰি আদালতত আজি প্ৰমাণ কৰি তেওঁলোকে আজি কমতাপুৰ পৰিচালিত হৈ গৈছে। গতিকে আজি তেওঁলোকে যিটো অনৰ্থক যিটো প্ৰশ্ন কৰিছে, অবান্তৰ যিটো প্ৰশ্ন কৰিছে যে কমতাপুৰ সাহিত্য সাহিত্য পৰিষদৰ বাহিৰৰ মানুহে এই কেলেংকাৰী কৰিছে, তাৰ মানে তেওঁলোকে কেলেংকাৰী কৰিছে, তেওঁলোকে কোনোবা সতীৰ্থই কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল কি যে আজি কমতাপুৰ সাহিত্য সাহিত্য পৰিষদৰ প্ৰধান সচিবৰ চহী জাল কৰি 1 কোটি টকাৰ শাৰী আৰু ব্লাউজ যোগানৰ তেওঁলোকে ৱাক অৰ্ডাৰ উলিয়াইছিল। আৰু সেই কথাটো কৈছে যে আজি কোনোবাই ষড়যন্ত্ৰ কৰিছে, তাৰ মানে আজি তেওঁলোকৰ পৰিষদখনৰ মুখ্য যিটো প্ৰধান যিটো সচিব, সেই সচিবজনে ষড়যন্ত্ৰ কৰিছে নেকি? কাৰণ সচিবজনেতো অভয়পুৰী আৰক্ষী থানাত গোচৰ তৰিছে আৰু সেই গোচৰৰ ভিত্তিত তথ্য প্ৰমাণ সহকাৰে আজি বিজনীৰ দুগৰাকী দালালক গ্ৰেপ্তাৰ কৰাৰ লগতে তেখেতসকলৰ লগত যে আৰ্থিক যিটো ট্ৰেনজেকশ্যন হৈছিল, বেংকৰ যে ট্ৰেনজেকশ্যন হৈছিল, তেওঁলোকে প্ৰায় 25 লক্ষ টকাতকৈ অধিক তেওঁলোকৰ লেনদেন হৈছিল। এইগুলো সবিস্তাৰে তথ্য সহকাৰে আজি বঙাইগাঁও জিলাৰ আৰক্ষীয়ে সংবাদমেলত কৈছে। আনকি এই কথাটোক লৈ আজি প্ৰিন্সিপাল ছেক্ৰেটাৰী গোচৰ তৰিছে। তাৰ মানে কি আজি ৰাজ্য চৰকাৰৰ বঙাইগাঁও জিলা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে নেকি?
তেওঁলোকৰ প্ৰধান সচিবে আজি তেওঁলোকৰ বিৰুদ্ধেই আজি ষড়যন্ত্ৰ কৰিছে নেকি? আজি এই অভিযোগ উত্থাপন কৰাৰ লগে লগে আজি কে চিৰ যিসকল পাৰিষদ বা নেতা পালিতাসকলে তাৎক্ষণিকভাৱে তেওঁলোকে কি কৰিব লৈছিল? তদন্ত ঘোষণা কৰিব লৈছিল। আমি জনাত কোনোবা এখন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে যেতিয়া বিৰোধী পক্ষ বা কোনোবা পক্ষই যদি কেলেংকাৰী বিভিন্ন কথাবিলাক হয়, তাৎক্ষণিকভাৱে দায়িত্বশীল মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ এটা তদন্ত ঘোষণা কৰে, তদন্ত কৰিবৰ কাৰণে কয়। কিন্তু তাকে নকৰি তেওঁলোকৰ নৈতিক সাহস নাই কাৰণে তেওঁলোকে আজি কে চিৰ যি অবাধ দুৰ্নীতি হৈছে তাক তেওঁলোকে আজি স্বীকাৰ নকৰি তাক তদন্ত কৰিবলৈ মানে নিদি বৰঞ্চ ইয়াক ষড়যন্ত্ৰ বুলি আখ্যা দি তেওঁলোকৰ যি পাৰিষদজনে যি দুৰ্নীতিত বা আৰু কিছুসংখ্যক পাৰিষদ জড়িত থকা বুলি যিটো সংবাদ পাইছোঁ, তেওঁলোকক আজি তেওঁলোকে ৰক্ষণাবেক্ষণ দিব হৈছে। যে এই কথাটো প্ৰমাণ হয় যে তেওঁলোকে কে চিক যি দুৰ্নীতি কৰিছে, তেওঁলোকে কে চিৰ বৰ্তমানৰ যি পাৰিষদৰ যিটো আজি গ্ৰেপ্তাৰ হোৱা যিটো কাৰ্য, কেৱল দুগৰাকী দালালৰ লগত যি সম্পৰ্ক, আজি কেইবাগৰাকী পাৰিষদ তেওঁলোকে আজি মানে অন্তৰ্ধান হৈছে বুলি পলাই আছে বুলি যিবিলাক সংবাদ হৈছে, এইবিলাকৰ বিৰুদ্ধে তেওঁলোকে উচিত তদন্ত ঘোষণা নকৰি বৰঞ্চ তেওঁলোকে এই কথাবিলাকক আজি থাপি থুপি ৰাখি জনমানসত আমি কোৱা সঁচা কথাবিলাকক তেওঁলোকে অন্য ধৰণে পৰিচালিত কৰিব খোজে। যে আজি তাৰ উপৰি এটা কথা কৈছে, তেওঁলোকে মোৰ ব্যক্তিগত কথা কৈছে। আমি কোনো ব্যক্তিগত আক্ৰমণ, আমি আক্ৰমণ কৰিলেতো ব্যক্তিগততে তেওঁলোকে ৰাস্তাত ওলাব নোৱাৰিব, মুখ লজ্জা ঢাকিব না। আমাৰ বহুত তথ্য আছে, কিন্তু আমি ৰাজহুৱা স্বাৰ্থৰ খাতিৰত আমি কাৰো ব্যক্তিগত সম্পৰ্কৰ ব্যক্তিগত চৰিত্ৰক লৈ আমি কথা নকওঁ। আজি আপোনালোকে দেখিছে, আমি আগতে কৈছিলোঁ যে আজি বঙাইগাঁও জিলাৰ ওপৰত এটা বিল্ডিং দেখিছে, এই বিল্ডিংটো মূলাগাঁও অঞ্চলৰ এটা ঘৰ, যিটো অলৰেডি ঘৰ আছিল, সেইটো ৰিপেয়াৰিঙৰ নামত তেওঁলোকে 5 লক্ষ টকা ব্যয় কৰিছে। এইটো চুকেন ৰায় কৰিছে তেওঁলোকৰ উপাধ্যক্ষ। আৰু তলত আপোনালোকে নিশ্চয় দেখিছে এটা ঘৰ, এইটো হ'ল পাৰিষদ অতুল ৰায়ে আমাৰ যোগীঘোপাৰ কোৰিয়া নিৰ্মাণ কৰিছে, যিটো ধাৰ্য কৰিছে 10 লাখ টকা। আপোনালোকে দেখক এই দুটা ঘৰৰ মাজত প্ৰায় দেখিবলৈ একে। এই ঘৰটো ৰিপেয়াৰিঙৰ কাৰণে যদি 5 লাখ টকা লাগে, তেতিয়াহ'লে একে ধৰণৰ এটা ঘৰ সজাবৰ কাৰণে কিহৰ কাৰণে 10 লাখ টকা লাগে? তাৰ উপৰি আপোনালোকৰ অভয়পুৰী চহৰত আমি জানো এটা চিলাই ভৱন আছে, অলৰেডি আছে। সেই ঘৰটোক ৰিপেয়াৰিঙৰ নামত আৰু চাৰিওপে নিৰ্মাণ কৰাৰ নামত আৰু আৰ্ট ফিলিঙৰ টকাকে 10 লক্ষ টকা ধৰিছে। অকল 3 পাত সলাইছে, চিলিং লগাইছে, তালাৰ কৰিছে আৰু পিছফালৰ এখন ৱাল দি পেলাই তেওঁলোকে আজি 10 লক্ষ টকা। ইয়াত দুৰ্নীতি নহয় নেকি? সেইকাৰণে কৈছোঁ তেওঁলোকে মোৰ বিৰুদ্ধে বা আমাৰ বিৰুদ্ধে তেওঁলোকে গছৰ তোলক, তদন্ত কৰক। যিহেতুকে এই সমস্ত বিষয়বিলাক আমি অকল সংবাদ মাধ্যমত কৈ আমি সামৰিব খোজা। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মানে বিশেষ যিটো মানে তদাৰকী যিটো কওক চেম ভিজিলেন্স, তাত আমি দিছোঁ, এণ্টি কৰাপশ্যনো দিছোঁ, বঙাইগাঁও জিলাৰ ৰিপেয়াৰটো দিছোঁ, আমি মানে কে চিৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীক আমি লিখিতভাৱে অভিযোগ দিছোঁ। আৰু আমি যাবলৈ সাজু। আমি আজি সবিস্তাৰে যিমান তথ্য, ক'ত ৰাস্তা বনাইছে, ৰাস্তা বনোৱাৰ নামত তেওঁলোকে টকা আত্মসাৎ কৰিছে, দুৰ্নীতি কৰিছে, এই গোটেইবিলাক তথ্য সহকাৰে আমি ছবি সহকাৰে আমি দিছোঁ। এই তথ্যবিলাক যদি আহে আমি দেখুৱাম, তেওঁলোকৰ এক্সপাৰ্ট লৈ হওক, আমি এক্সপাৰ্ট ইঞ্জিনিয়াৰ ল'ম, কোন ৰাস্তাবিলাক বনাবৰ কাৰণে ইষ্টিমেট কিমান প্ৰয়োজন, ঘৰটো বনাবৰ কাৰণে কিমান শিল বালি প্ৰয়োজন, লেবাৰ খৰচ কিমান, GST কিমান, গোটেই কথাবিলাক আমি তথ্য সহকাৰে দিম। তাৰপিছত মানে পৰ্দা ভাজ হ'ব, তাৰপিছত ওলাই পৰিব প্ৰকৃত সত্য। মই যদি আজি এই অভিযোগ যদি মিছা কৈছোঁ আৰু এইবিলাক প্ৰমাণ সাপেক্ষে তেখেতসকলৰ ওচৰত যদি সৰজমিন তদন্ত কৰাত মই যদি ব্যৰ্থ হৈছোঁ, তেতিয়াহ'লে মই আপোনাসকলৰ যদি মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। নাই, যদি কে চিৰ লগত আলোচনা কৰি মুখ্য সচিবে এজাহাৰ দিছিলে যে তোমালোকে যোৱাকালি সংবাদমেল পাতি কিয় ক'লা যে এয়া এক ষড়যন্ত্ৰ, ইয়াক ষড়যন্ত্ৰ বুলি তোমালোকে কিয় ক'লা? এফালে তোমালোকে কৈছা যে মুখ্য সচিবৰ লগত আলোচনা কৰি আমি আৰক্ষীক গোচৰ দিবলৈ গৈছিলোঁ, আনফালে তুমি কৈছা যে ইয়াত এটা গভীৰ ষড়যন্ত্ৰ আছে বা ইয়াত কে চিৰ বাহিৰৰ মানে ষড়যন্ত্ৰ কৰা আছে। তাৰমানে এফালে তোমালোকে কৈছা, আনফালে তোমালোকৰ নিজৰ প্ৰধান সচিবজনক তোমালোকে সন্দেহৰ দৃষ্টি থাকিলা, আনহাতে আজি আৰক্ষী গ্ৰেপ্তাৰ কৰাটো তোমালোকে সন্দেহৰ দৃষ্টিৰে চালা। তুমি চেলেঞ্জ কৰা, তোমালোকে চেলেঞ্জ কৰা যে আৰক্ষী অধীক্ষকগৰাকীয়ে যিখিনি তথ্য ৰাজহুৱা কৰিছে সেইখিনি ভুল। তোমালোকে চেলেঞ্জ কৰা, নতুবা তোমালোকে এই যে দুৰ্নীতিৰ অভিযোগ ঘটিছে, তদন্ত কৰিছে,